নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল সেগুন পাতৰ কুহি নামৰ ধাৰাবাহিকখন নিশ্চয় আপোনালোক সকলোৱে চাই ভাল পাইছে নহয়নে বাৰু? বন্ধুসকল এই ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো বহুতেই বেছি স্পেচিয়েল হ'বলৈ গৈ আছে। সো বন্ধুসকল আহকচোন আজি দেখুৱাবলগীয়া খণ্ডটিৰ কিছু প্ৰমো ভিডিঅ' চাই লওঁ এই ভিডিঅ'টোৰ জৰিয়তে। নিজৰ পুতেকৰে দায়িত্ব নাই, মাক দেউতাকক ইয়াত অকলে এৰি থৈ চহৰত গৈ দুহাতেৰে ধন ঘটি আছে। ভৰি দিবলৈ নাযাওঁ আৰু তোমাকো নপঠিয়াওঁ। মই তাক গালি পাৰি থৈ আহোঁ। পূৰ্বজন্ম পাপৰ ফলতে তাৰ নিচিনা অপদাৰ্থ ল'ৰা এটা মাক হ'লোঁ মই। আৰু লোকৰ ৱাইফক ৰাতি ড্ৰপ কৰিবলৈ গৈ মদৰ ৰাগি যে গাড়ী য'ত ত'ত খুন্দিওৱা, সেইবোৰ কি তোমাৰ? সো বন্ধুসকল সেগুন পাতৰ কুহি নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো বহুতেই বেছি স্পেচিয়েল হ'বলৈ গৈ আছে। গতিকে বন্ধুসকল আপোনালোকৰ বাৰু কোনে কোনে আজিৰ খণ্ডটি চাবলৈ ৰৈ আছে তলত কমেণ্ট এটা কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো ভাল পালে যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। সো বন্ধুসকল অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।